আশা কৰোঁ আপোনালোক সকলোৰে ভালেই। আজি আপোনালোকৰ আগত পাঠ কৰিবলৈ লোৱা গল্পটোৰ নাম হৈছে নিমন্ত্ৰণ। বলক তেতিয়াহ'লে গল্পটোৰ মাজলৈ যাওঁ। স্মৃতিৰ মানস পাতত আবদ্ধ হৈ থকা ঘটনাটো মোৰ ল'ৰা ছোৱালী দুটা হাইস্কুলত পঢ়ি থকা সময়ৰ। আমাৰ লগত নতুনকৈ চিনাকি হোৱা মানুহ এঘৰে ঘৰ লোৱা পাতিছিল। আমাৰ থকা ঘৰৰ পৰা মানুহ ঘৰলৈ অলপ দূৰ আছিল। মানুহজনে দহাই দহাই আমাক উপস্থিত থাকিবলৈ ক'লে। আমাৰ গৃহস্থই মাটিডোখৰ বন্দবস্তও কৰি দিছিল যে নিৰ্দিষ্ট দিনা গৃহস্থ অফিচৰ কামত গুৱাহাটীলৈ যোৱাৰ কাৰণে মই ল'ৰা ছোৱালী দুটাৰ সৈতে যাবলগীয়া হ'ল। ল'ৰা ছোৱালীহাল স্কুলৰ পৰা অহাৰ পাছত নতুন সাজপাৰ পিন্ধি ঘৰ লোৱা খাবলৈ ওলাল। মানুহঘৰৰ ঘৰটো ডাঙৰ কৰি সাজিছে। মানুহ তেতিয়া প্ৰায় 50-60জনমান হ'ব। বাৰাণ্ডাত ভৰি দি ঘৰৰ গৰাকী দম্পতীহালক পালোঁ। নমস্কাৰ জনালে। এগৰাকী আত্মীয়ই প্ৰসাদ আনিলেহি। তাৰ পাছত আমাক খোৱা কোঠালৈ লৈ গ'ল। খোৱাৰ নামত মাত্ৰ 2খন লুচি, বুটৰ দাইল আৰু এটা পকা মিঠৈ। ঘৰত ভাত পানী নবনাই তাতেই খাম বুলি কৈছিলোঁ, কিন্তু দুবাৰ সোধাৰ প্ৰশ্নই নুঠিল। মই এখনেই লুচি খালোঁ। ল'ৰা ছোৱালী দুটাৰ ভোক লগা হেতুকে সকলো খালে। আমাৰ ওচৰত বহা দুগৰাকী মানে খোৱা অৱস্থাতে গুণগুণ কৰি থাকিল। দ্বিতীয়বাৰ একো নাযাচিলে, সেইবাবে ৰুমটোৰ পৰা সকলো উঠি আহিল। তামোল চালিও নাই, অথচ ঘৰ কিন্তু ভাল বনাইছে। দুৱাৰমুখতে মুখামুখি হ'লোঁ ঘৰ লোৱা পতা মানুহহালক। দুই নমস্কাৰ জনাই কেনে পালে সুধিলে। মই ক'লোঁ 4 দিনমানলৈ মনত থাকিব। ল'ৰালৈ গৈ ঘৰলৈ আহি ভাততে আলু দুটামান দি খাই ল'ৰা ছোৱালী দুটাক শুবলৈ ক'লোঁ। এই ঘটনাটোৱে কেতিয়াবা কেতিয়াবা আমাক আনন্দৰ খোৰাক দিয়ে। যদি আপোনালোকৰ গল্পসমূহ এনেদৰে প্ৰকাশ পোৱাটো বিচাৰে তেনেহ'লে ডেছক্ৰিপশ্যনত থকা ইমেইল আইডিটোত আপোনালোকৰ গল্পসমূহ পঠাই দিবলৈ নেপাহৰে যেন। আৰু আগলৈও যাতে এনে গল্প শুনিব পাৰে সেইবাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰে যাতে।